কালিকে পাপন নাশিনী হস্তে মুন হস্তে কালিকে মাই নমস্কৃতা নীলাচল পর্বতে বাসিনে স্কন্দে ধর্মজ্ঞান যৌরে নমস্কৃতা খায় এই ভাজ্যে ভাজ্যসী বন্যে বন্যলয়ে যুগে সর্বত্র মহিলান দেবী মহালক্ষ্মীয় নমস্কৃতা আইলে আপোনাৰ স্বৰ্ণ জলে ফুলে পূজা ফুল পাতি আছে অধিভা পূজা দিছি আজি মহামূল পূজা দিছি দেওঁতে ভগতে লওঁতে বহুত ভাল হ'ব পাৰে মলখন কৰি অপয়ামংগল চুৰি কৰি সুমংগলে বিধান কৰি ৰাইজ হয় নাৰী হয় বিহাৰী হয় অগ্নি হয় পৰিত্যাগ কৰি ভক্তি প্ৰতি কৰি বিজয় প্ৰকাশ কৰি প্ৰসন্ন হয় ৰাখিজাৰ মাই স্বৰ্ণ শ্ৰেণী হয় ভগৱান আমি আহি আছো বছৰে বছৰে থাকিব হয় হয় এই বোলে পাৰাই নৰাই গাঁৱে গিয়ে গোসাঁনিবলৈ মোৰে হিন্দু সময় কিবা কাম ধান দিয়া হৈছো আমিও নমস্কাৰ হৈছো চাৰ্গে বৰ্ণতা আগে বাঢ়ি নহয় কি হল বেফুলাৰ সতীৰ্থৰ গুণত মৰা লক্ষিতৰ জিয় হল কি গুণত সেইকাৰণে ঘৰত কি ভাল লাগে উঠা আসলে আমাৰ কি আমাৰ মেইন মানুহ এই ঘৰত যি দুই পুৰুষৰ আয়ু বঢ়াব পাৰে কমাব পাৰে সেইকাৰণে চাবি হল কি হাতত এই বেফুলাৰ সতীৰ্থৰ গুণত আপোনাৰ নাম সেইমালা কিন্তু লেখা বেৰ হ'ল নহয় এই ভগৱান বহি আছে পাঁচপুৰীয়া তিনি সাতপুৰীয়া লখিমপুৰীয়া দেখা পাই আচৰিত মই আছিলো ক'ত এতিয়া আছো ক'ত ঘটনাটো কি হ'ব পাৰে যাই ভুলকে লুকাইছি আজি লখিমপুৰ ব্যৱস্থাৰ গাত কাপোৰ নাই হয় যাইটা লুকাম ঠাই এই শিৱই আছিল ঠাই এতিয়া পদ্মা কৈছে এই জিয়া একবাৰ আছিল লখিমপুৰ নেকি হয় হয় সৰ্বপ্ৰথম মাছখিনি এতিয়া লখিমপুৰ ব্যৱস্থা আছিল এক কাপোৰ আছিল হয় এতিয়া আজি লখিমপুৰ ব্যৱস্থা কৰি দিয়ে বুলি মাছ লাগে নাই যদি প্ৰথম জিয়া দিয়ে দিব পাৰা জিয়াক হাইকমান কুল খুলি বেছি নাপাব হাইক লাগব হা হাইক লাগব সেইকাৰণে কন্যা দান কৰিবলৈ পৃথিৱীৰ আটাইতকৈ সৰগে হৈছে কি যদি তোমাৰ কিবা পাপ আছিল যদি প্ৰথম জিয়া দিব পৰা পাপ হৈ মাতি ইমান ডাঙৰ দান এইটো নহয় সৰুকে আশা
পুৰুষে আনৰ সভা দেখা নলয়, আনৰ বিয়া দেখা নলয়, সি পুৰিবই, সেইটো অধম পুৰি পুৰিবই। আহে আনৰ দান কৰি কৰি নিজে বেচা গেল, থাকিলে মই বহাই দান কৰি নিজে বেচা গেল। আজি যদি সেনেকে দান কৰি কৰি যদি পুষ থাকিব পাৰে, তাৰ পুণ্য হ'ব। মই কওঁ এই বেছি বস্তু নালাগে, মাত্ৰ এখন বস্তু হাতৰ অংগ হুঞ্জাৰ বান্ধা এখন ধুনীয়াকৈ পচন্দ কৰিলা। এই ছোৱালী, এই পিন্ধে